হেল্ল' ফ্ৰেণ্ডছ, গুড আফটাৰনুন। মই আজি মাছ বনাব লৈছোঁ। পুঠি মাছ আৰু শিঙৰা মাছ আৰু হৈছে পাভ মাছ, সকলো মিক্স মাছ। আজি মিক্স মাছেৰে গেৰেপি বনাম। যিহেতু তেতিয়াহ'লে মই গেৰেপি বনাম, আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ। তেতিয়াহ'লে মই পুঠি মাছখিনি আৰু যি মিক্স মাছ আছিল ধুই ল'লোঁ আৰু এইফালে পিঁয়াজ তেলত দি দিলোঁ। দি পেলাই নিমখ অলপ কিয় দিছোঁ জানেনে? সোনকালে পিঁয়াজটো নিমজ হ'ব, সেইটো কাৰণে দি দিছোঁ। আৰু এইফালে এয়া মছলা যি লাগে মই দি আছোঁ। দেখিছেনে? মছলা দিলোঁ, দি পেলাই এইফালে ধুনীয়াকৈ লৰাই ল'ম। এয়া লৰাই আছোঁ, দেখিছেনে? তেল অলপ ফুটি ওলাই আছে যিহেতু। আৰু ইয়াত মই কি দিম জানেনে? আদা গুড়ি। আপোনালোকে বাৰু মাছত আদা গুড়ি দি খাইছেনে বাৰু? মই কিন্তু আদা গুড়ি অলপ দিওঁ, চেণ্টটো বহুত ধুনীয়া আহে যে, সেইবাবে দিওঁ মই। আপোনালোকে পাৰিলে দি পেলাই খাব পাৰে। আৰু এইফালে তেল ফুটি ওলাই আছে যিহেতু, এয়া আজি অলপ তেল সৰহকৈ খাইছোঁ দেই। তেল খাই একে এচিডিটি হৈ গৈছে, কিন্তু কি কৰিম আৰু, কম মছলা আৰু কিমান খাব আৰু, সেইকাৰণে অলপ সৰহ মছলা দিয়ে বনাই আছোঁ। এইফালে বিলাহীটো অলপ ষ্টাইলেৰে কাটিলোঁ, আৰু সদায় এটা ষ্টাইলত কি কাটিম, আজি অলপ বিলাহীটো বেলেগ ষ্টাইলেৰে কাটিলোঁ বাৰু, চালাড চাইজত কাটিলোঁ। আৰু এই পাভ মাছখিনি আৰু শিঙৰা যি আছিল আগতে দি দিছোঁ। দি পেলাই এয়া পুঠি মাছখিনি আছিল গোটেইখিনি এনেকৈ ঢালি দিম। ঢালি এনেকৈ দি আছোঁ, গোটেইখিনি দিম। আজি সৰহ মাছেই বনাম। সৰু মাছ থৈ দিলে ভালো নালাগে, যিহেতু ভাবিছোঁ একেবাৰে বনাই দিওঁ। পাৰিলে ৰাতিৰ সাজলৈকে চলি যাব আৰু যি থাকে আৰু খাই মেলি, দিনৰ সাজ খাই মেলি যি থাকে ৰাতি সাজলৈকে চলি যাব। আৰু এইফালে অলপ পানী দিছোঁ, বেছি লৰাবও নোৱাৰি, সৰু মাছ যিহেতু, হয়নে বাৰু ফ্ৰেণ্ডছ? একদম সৰু মাছ নহয়, লৰাবও নোৱাৰি, ভাঙি যাব, কাইট হৈ যাব। সেইকাৰণে ইমান লাহে লৰাইছোঁ। আৰু এইফালে চাওকচোন, তৰকাৰী কমপ্লিট হৈ গ'ল, মোৰ আঞ্জাখন হৈ গ'ল। ঠিক আছে, বাই বাই, আজিলৈ আহিছোঁ।